নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ টেমাৰিন অৰ্থাৎ তেতেলীৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। টেমাৰিন অৰ্থাৎ তেতেলীৰ নাম শুনিলেই আমাৰ মুখলৈ পানী আহে। পকা তেতেলীৰ টেঙা মিঠা সোৱাদ আমাৰ সকলোৰে প্ৰিয়। মেক্সিকো আৰু দক্ষিণ আমেৰিকাত ইয়াৰ উপভোক্তা বেছি থকাৰ লগতে উৎপাদনো পৰ্যাপ্ত পৰিমাণে হয়। তেতেলীৰ বৈজ্ঞানিক নাম হৈছে তামৰিন। ইয়াক ইমলি, আমলি, চিনছ, টেমাৰিন, তেতেলী আদি বিভিন্ন ভাষাত ভিন ভিন নামেৰে জনা যায়। ইয়াক ভাৰতীয় খাদ্যত বিশেষকৈ দক্ষিণ ভাৰতৰ ব্যঞ্জনসমূহত সোৱাদ বঢ়াবৰ বাবে ব্যৱহাৰৰ উপৰিও চাটনি, চাম্বাৰ, আচাৰ আৰু পানীপুৰিৰ পানী তৈয়াৰতো ব্যৱহাৰ কৰা হয়। ই ঠাণ্ডাজাতীয় হোৱা বাবে গৰম দিনত শৰীৰ শীতল কৰি ৰখাৰ লগতে শৰীৰৰ পৰা লেতেৰা টক্সিন বাহিৰলৈ উলিয়াই দি শৰীৰ হাইড্ৰেট কৰি ৰাখে। তেতেলী খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে কেলছিয়াম, পটেছিয়াম, আইৰণ, ভিটামিন চি, ভিটামিন এ, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এণ্টিঅস্মেটিক আদি গুণেৰে সমৃদ্ধ। তেতেলীত পোৱা পলিফেনল আৰু ফ্লেভোনাইডছে আমাৰ শৰীৰৰ তেজত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে। সেইবাবে ই ডায়েবেটিক অৰ্থাৎ মধুমেহ ৰোগীৰ বাবেও লাভকাৰী। ইয়াত পৰ্যাপ্ত পৰিমাণে পোৱা আইৰণে শৰীৰত হিমোগ্ল'বিনৰ স্তৰ বৃদ্ধি কৰি তেজৰ অভাৱ দূৰ কৰে আৰু ফাইবাৰে খাদ্য ভালদৰে পাচনত সহায় কৰি পাচন তন্ত্ৰক মজবুত কৰি ৰাখে। তাৰোপৰি তেতেলীৰ বীজত পোৱা বহু প্ৰকাৰৰ প্ৰটিনে শৰীৰত কলেষ্ট্ৰল কম কৰি ওজন বৃদ্ধিত বাধা দিয়ে আৰু আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। তেতেলীত পোৱা ভিটামিন চি এনে এবিধ এণ্টিঅক্সিডেণ্ট যিয়ে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেলছ দূৰ কৰি কেঞ্চাৰ চেলছক ধ্বংস কৰাৰ লগতে হাৰ্ট হেল্ডি কৰি ৰাখে। ইয়াত পোৱা আইৰণ আৰু ভিটামিন চি গৰ্ভৱতী মহিলাৰ বাবেও লাভকাৰী, যদিও তেওঁলোকে ইয়াক সীমিত মাত্ৰাত সেৱন কৰিব লাগে অথবা সেৱনৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়। অন্যথা ইয়াক অধিক সেৱনৰ ফলত গৰ্ভসংকোচন, ভ্ৰূণৰ ক্ষতি সাধন অথবা গৰ্ভপাত হোৱাৰো ভয় থাকে। তেতেলী সেৱনে জণ্ডিছ ৰোগ দূৰ কৰাৰ লগতে ইয়াত পোৱা পটেছিয়ামে শৰীৰত উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰে। তাৰোপৰি ইয়াৰ পাত আৰু ফুলৰ ৰস পাইলছ ৰোগীয়ে সেৱন কৰাটো তেওঁলোকৰ বাবে লাভকাৰী। ইয়াৰ বীজৰ পাউডাৰে দাঁত ঘঁহিলে দাঁতক বেক্টেৰিয়া আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে চাহ, কফি অথবা ধূম্ৰপানৰ ফলত হোৱা দাঁতৰ হালধীয়া ৰং দূৰ কৰে। ই ছাল আৰু চুলিৰ বাবেও লাভকাৰী। ইয়াৰ ৰসৰ সৈতে হালধি গুড়ি, দৈ মিহলাই মুখত লগালে ইয়াৰ এণ্টিমাইক্ৰবিয়েল গুণে মুখৰ শালমন দূৰ কৰে। তেতেলীৰ এণ্টিঅক্সিডেণ্ট গুণে তেল আৰু উফিৰ ফলত দেখা দিয়া চুলি সৰা বন্ধ কৰে। কিন্তু ইয়াক সেৱনৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। তেতেলী সেৱনে আমাৰ শৰীৰত উচ্চ ৰক্তচাপক নিয়ন্ত্ৰণ কৰে যদিও অধিক সেৱনে নিম্ন ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে। ই আমাৰ শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে যদিও অধিক সেৱনে শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা বিনষ্ট কৰিব পাৰে।